UPL राजखान्थि दोलोनि दिनै जोनोम सान। उदालगुरि जिल्ला UPL दोलोआ दिनै 18थि जोनोम सान फालिदों। उदालगुरि जिल्ला UPL भैरबकुन्द ब्लक कमिटिनि बानजायनायाव सानसेनि हाबाफारिजों उदालगुरि BDFनि सिङाव गेलेनाय बादायलायनाय, दोलोनि सावरायनाय जथुम, हारिमु बिलिफां बायदि हाबाफारिखौ दिनै खुंदों। बेनिनो फिरफिला बिरहोनाय हाबाफारिखौ मुनुस खाख्लारि बिथाङा बिरहोयो। लोगोसे मुंख्लं खाम्फायाव गिबि बिबार बावजेनो नाराथि बर' बिथाङा। हाबाफारियाव दोलोनि गोबां बिबानगिरिजों लोगोसे मावथि बिथांमोनहा बाहागो लानानै हाबाफारिखौ मावफुंबाय। गायसनथाइ सानखौ लोब्बा लाखिनानै उदालगुरि जिल्ला UPL ब्लकनि नेहाथारि गपेसित्री बिथाङा फोरमायनाय। নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এজ এ UPLৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে। আজি আমাৰ অষ্টম প্ৰতিষ্ঠা দিৱস, ফাউণ্ডেশ্যন ডে। একদম এইবাৰ আমি একদম ধুমধামেৰে প্ৰতিষ্ঠা দিৱসখন পালন কৰিব গৈ আছোঁ। আমি পুৱা 8টা বজাত ফ্লেগ হোষ্টিং কৰিছোঁ, দলীয় পতাকা উত্তোলন কৰিলোঁ। তাৰপাছত এতিয়া আমাৰ টি ব্ৰেক আছিল। টি ব্ৰেকৰ পাছত আমাৰ এতিয়া আমি এটা খেলৰ কাৰ্যসূচী লৈছোঁ, স্পৰ্টছ ভলীবলৰ কাৰ্যসূচী লৈছোঁ। এতিয়া আমাৰ 12টা প্ৰাইমাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব ভলীবলৰ কাৰণে। এতিয়া তাতো আমি এটা প্ৰাইজ হিচাপে ৰাখি দিছোঁ। যোনে জিকিব বা ৰানাৰ্ছ আপ আৰু উইনাৰ্ছৰ কাৰণে আমি প্ৰাইজ হিচাপে ৰাখি দিছোঁ। তাৰপাছত আমাৰ মহিলাসকলৰ কাৰণে আমি মেজিক চেয়াৰৰ এটা স্পৰ্ট খেল আমি আৰম্ভ কৰিম। এইটো আমাৰ চিডিউলত আছে। তাৰপিছত আমাৰ এটা অ'পেন ছেশ্যন হ'ব। অ'পেন ছেশ্যনৰ কাৰণে আমি আজি আমাৰ এডভাইজাৰ যেনে কমল আজাদ ডাঙৰীয়া আৰু আমাৰ UPL কেন্দ্ৰীয় সমিতিৰ মহিলা মৰ্চাৰ ওৱান অফ দ্য ছেক্ৰেটাৰী মৰিয়াম টপো ডাঙৰীয়ানীকো আমি মাতিলোঁ। তেখেতসকল আহি আছে। এতিয়া অ'পেন ছেশ্যনত তেখেতসকলে আমাৰ এডভাইচ দিব। আৰু আমাৰ টোটেল দলীয় কৰ্মীবিলাকে আজিৰ দিনত আমি যে 3 বছৰত ভৰি দিওঁ হৈ আছোঁ UPL আজি চৰকাৰত, যে আমি কি কাম কৰিলোঁ, কি কৰা নাই, আমি টোটেলি পাব্লিকক মাতিছোঁ। যেনিবা এতিয়া আমাৰ UPL চৰকাৰে যেতিয়া চৰকাৰ স্থাপন কৰিছে, চৰকাৰ স্থাপন কৰাৰ পাছত আমি বহুতখিনি বেনিফিচিয়াৰীক আমি লাভান্বিত কৰিছোঁ। যেনিবা আমি ৰেচন কাৰ্ডৰ এটা ব্যৱস্থা কৰিছোঁ। যাৰ ৰেচন কাৰ্ড নাছিল তেখেতৰ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ। আমি এটা অৰুণোদয়ৰ ব্যৱস্থা কৰি দিছোঁ। আমি এতিয়া PM কিষাণৰ যি বন্ধ হৈ আছিল বা নতুনকৈ আমি PM কিষাণৰ আমি সকলো কাৰণে আমি কৰি দি আছোঁ। তাৰপাছত আমি এতিয়া যিবিলাক সেল্ফ হেল্প গ্ৰুপ আছিল ৰেজিষ্ট্ৰেশ্যন, সেল্ফ হেল্প গ্ৰুপক আমি এতিয়া আমাৰ চৰকাৰে যি মেনিফেষ্টোতে লিখিছিল সেল্ফ হেল্প গ্ৰুপৰ কাৰণে কিবা অনুদান দিব বুলি, এইটো অনুদান আমি এতিয়া ফাৰ্ষ্ট ইনষ্টলমেণ্টত আমি 25,000 টকাকৈ আমি সেল্ফ হেল্প গ্ৰুপক দিছোঁ। সকলো আমাৰ পাব্লিকবিলাক আহি আছে। এতিয়া আমাৰ সামাজিক ছ'চিয়েল ৱৰ্কাৰবিলাক আহি আছে। সকলোকে আমি ইনভাইট কৰিছোঁ। আজি যে UPLৰ আজি ফাউণ্ডেশ্যন ডে স্থাপনা দিৱস, আজি অষ্টম স্থাপনা দিৱস। ইয়াত আমি যিটা অষ্টম স্থাপনা আমাৰ চৰকাৰো আছে এতিয়া BTRত, আৰু আমাৰ যেনিবা অসম চৰকাৰতো আমাৰ MLA বিলাক আছে। সেইকাৰণে আমি বহুত সুখী। আৰু এইবাৰ একদম ৰঙাৰং কাৰ্যক্ৰম, আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে। কালচাৰেল প্ৰগ্ৰামতো আমি এটা প্ৰাইজ হিচাপে ইয়াত ৰাখিছোঁ। আৰু তাৰপিছত আছে ডান্স গ্ৰুপ। প্ৰত্যেক প্ৰাইমাৰীৰ পৰা ডান্স গ্ৰুপ আমি মাতিছিলোঁ, তাতো আমি প্ৰাইজ হিচাপে আমি দিওঁ। যে এনেকুৱা আজিৰ দিনটো একদম সুখী, টোটেল ৱৰ্কাৰবিলাক সুখী আছে। আৰু আমি এই যে UPLক যি বিশ্বাস কৰি আমি চৰকাৰ বনাব এটা যি এটা সুযোগ দিছিল পাব্লিকবিলাকে, সকলো পাব্লিকক আমি নিমন্ত্ৰণ কৰিছোঁ আজি, যাতে UPLৰ কৰ্মদক্ষতা, UPLৰ কাম কাজ বিষয়ে আমি আজি আলোচনা কৰিম অ'পেন ছেশ্যনত। আৰু বেছি কি ক'ম, মই একদম সকলোৱে হেপী, সকলোৱে একদম হৰ্ষ উল্লাসেৰে ইয়াত থাকি আছে যে আগন্তুক প্ৰগ্ৰামটো আমাৰ কি হ'ব, চিডিউল মতে আমি প্ৰগ্ৰাম কৰি যাম। এতিয়া মানুহ আমি এই যে 1500 মানুহক আমি ইনভাইট কৰিছোঁ। লগভগ 1500 মানুহ বা 1200-1300 মানুহ ইয়াত আমি আহিব বুলি আমি কৰিছোঁ। আৰু প্ৰত্যেক প্ৰাইমাৰীৰ পৰা দলে বলে মানুহবিলাক আহি আছে। খন্তেক পিছতে আমি ভলীবল ষ্টাৰ্ট কৰিব গৈ আছোঁ। তাৰপাছত আমাৰ অ'পেন ছেশ্যন হ'ব। এনেকৈ আমি এটা হৰ্ষ উল্লাসেৰে ধুমধামেৰে আজি এই অষ্টম আমাৰ যি ফাউণ্ডেশ্যন ডে আমি উদযাপন কৰিব গৈ আছোঁ। আপুনি নাই, মই সকলোকে আজি টোটেল BTRবাসীকে মই এটা শুভেচ্ছা দিম যে আমি অষ্টম এটা দল হিচাপে আমি ইয়াত পৰিগণিত, আমি এটা কাৰ্যপন্থা হাতত লৈ আছিলোঁ। আজি এটা সেই পাব্লিকবিলাকে, সেই জনতাবিলাকে আমাক এটা চৰকাৰ বনাবৰ যি সুযোগ দিছে, আজি আমি পাব্লিকৰ কাৰণে কাম কৰিব গৈ আছোঁ। পাব্লিকৰ লাভান্বিতৰ কাৰণে আমি কাম কৰিব গৈ আছোঁ। এতিয়া শিক্ষাৰ দিশত আমি কাম কৰিব গৈ আছোঁ। শিক্ষাৰ দিশত বহুতখিনি আগবাঢ়িছে আমাৰ BTR। এটা শান্তি ইয়াত প্ৰতিষ্ঠা হৈছে। যেতিয়া মানুহক বিভিন্ন বহুতো যিমান সম্পত্তি থাকিলেও যেতিয়া শান্তি নাথাকে তেতিয়া কেতিয়াও মানুহ সুখী নহ'ব। এতিয়া BTRত শান্তিৰ এটা প্ৰতিষ্ঠা হৈছে। তেতিয়া মানুহবিলাক চব এটা ভাল ব্যৱসায়ীবিলাকে ব্যৱসায় কৰি আছে।
ষ্টুডেণ্টবিলাকে ভালকৈ পঢ়া-শুনা কৰি আছে। এইবাৰ BTR বা আমাৰ যি BTRৰ যে এডুকেশ্যন লেভেলটো বহুতখিনি আগবাঢ়ি গৈছে। এতিয়া আমাৰ বাক্সা চিৰাং বহুতখিনি আগবাঢ়ি গৈছে। আৰু মই সকলো BTRবাসীক বা আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি সকলো আমাৰ তিনিটাই যে জিলাক মই শুভেচ্ছা জ্ঞাপন কৰিম যে অতি উৎসাহ উল্লাসেৰে আজিৰ দিনটো আমি উদযাপন কৰি যাম। আৰু আগন্তুক দিনবোৰত আমি যে ৰাইজৰ কাৰণে আমি চৰকাৰ বনাইছোঁ বা ৰাইজৰ যি বিশ্বাস আছে আমাৰ মাজত, এই বিশ্বাসখন আমি সকলোৱে যে BTRবাসীয়ে BTRৰ যিবিলাক আমাৰ UPFL কৰ্মকৰ্তা আছে সকলোৱে যে এই বিশ্বাস পাব্লিকৰ বিশ্বাসখন অটুট ৰাখিব বুলি মই সকলোকে অনুৰোধ কৰিলোঁ আৰু এইটোৱে মোৰ আহ্বান।